প্ৰিয় পৰ্যটকসকল, এইবাৰ আমি আপোনালোকৰ আগবঢ়াব বিচাৰিছোঁ অসমৰ মিচিং জনজাতিৰ এটি অতি জনপ্ৰিয় লোকনাচ মিচিং অন্ন নাচৰ নাচ। অসমীয়া ভাষাত কোৱা হয় বয়ন শিল্পৰ নাচ। মিচিংসকল হৈছে অসমৰ দ্বিতীয় বৃহত্তম জনজাতি আৰু তেওঁলোকে বিশেষকৈ নদী কাষৰীয়া অঞ্চলত বসবাস কৰা দেখা যায়। তেওঁলোকৰ পৰম্পৰাগত দুটা প্ৰধান উৎসৱ হৈছে আলি আই লৃগাং আৰু পৰাগ। মিচিং গাভৰুসকলে যি পোচাক পৰিধান কৰে সেই পোচাক তেওঁলোকে নিজৰ ঘৰত নিজে তৈয়াৰ কৰি লয়। কি ধৰণে মিচিং গাভৰুসকলে বোৱা কটা কৰে অৰ্থাৎ তাঁত বয় তাৰ এটি দৃশ্য আপোনালোকে দেখা পাব এই লোকনাচটিৰ জৰিয়তে। Now another dance, Missing Onno dance in Assamese language Boyan Khilpor Nas. Missing is the second largest tribe of Assam dwelling in Bangkok River. They have two major festivals, Ali Ai Lৃগাং and Porag. They will show you that how the Missing people made their plot. Enjoy Missing Onno dance, Missing tribes. Thank you. ধন্যবাদ প্ৰিয় পৰ্যটকসকল। এইবাৰ আমি আপোনালোকক আগবঢ়াব বিচাৰিছোঁ অসমৰ বাপতি সাহোন স্বৰূপ ৰঙালী বিহুটিৰ এটি অবিচ্ছেদ্য অংগ অসমৰ বিহু নাচৰ এটি সামান্য আভাস মাথো। আৰু এই বিহু নাচটিত আপোনালোকেও আমাৰ লগত সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিলোঁ। আপোনালোকেও আহি আমাৰ লগত মঞ্চত অকণমান নাচিলে আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ।
বহুত বহুত ধন্যবাদ যিহেতু আপোনালোকেও আমাৰ লগত আমাৰ অনুৰোধ ৰক্ষা কৰি মঞ্চত যি নাচিলহি তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কণমানিজনীলৈ আমি আমাৰ মৰম যাচিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমাৰ নৃত্যাঞ্জলি অনুষ্ঠান এতিয়ালৈ ইমানতে অন্ত পৰিছে আপোনালোকে অনুষ্ঠানটি কেনে পালে আৰু অৰ্কিড উদ্যানলৈ আহি আপোনালোকৰ কি কি অভিজ্ঞতা হ'ল সেই বিষয়ে আমাৰ এখন কমেণ্ট বুক আছে টেবুলত যাবৰ পৰা দুআষাৰমান দিহা পৰামৰ্শ হিচাপে লিখি থৈ গ'লে আমি নথৈ আনন্দিত হ'ম ধন্যবাদ